ডক্টৰ খনিন চৌধুৰী। ডক্টৰ চৌধুৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। কিন্তু আমি আজি গণিতৰ বিষয়ে আলোচনা কৰিবলৈ তেখেতক ইয়ালৈ মাতি অনা নাই। ডক্টৰ চৌধুৰীয়ে বৰপেটা অঞ্চলৰ বৰ্ণাঢ্য লোক সংস্কৃতি, লোকসংগীত, লোককথা এইবিলাক বিষয়ে তেখেতে প্ৰচুৰ অধ্যয়ন কৰিছে। সামগ্ৰিকভাৱে যিটো বৰপেটাৰ সংস্কৃতি তাৰ এজন প্ৰধান প্ৰবক্তা বা মুখপাত্ৰ বুলি আমি ক'ব পাৰোঁ ডক্টৰ খনিন চৌধুৰী। তদুপৰি এই গণিতৰ অধ্যাপকজনে আৰু এটা ডাঙৰ কাম, গুৰুত্বপূৰ্ণ কাম কৰি আছে। তেওঁ বৰপেটীয়া উপভাষাৰ এখন অভিধান প্ৰণয়ন কৰি আছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কাম। আজি পৃথিৱীৰ সকলো দেশতে, সকলো সভ্য দেশতে উপভাষাবোৰৰ সংৰক্ষণৰ কাৰণে, উপভাষাৰ অভিধান ব্যাকৰণ ৰচনাৰ কাৰণে এটা বিৰাট উদ্যম আৰম্ভ হৈছে। আনকি আমাৰ কাষৰ বাংলাদেশৰ বাংলা একাডেমীয়ে সেইখন দেশৰ প্ৰতিটো উপভাষাৰ অভিধান আজিৰ পৰা 30-40-50 বছৰ আগতে প্ৰণয়ন কৰি শেষ কৰিছে। যি হওক, আজি আমি আমাৰ আলোচনা আবদ্ধ ৰাখিম বৰপেটা অঞ্চলৰ সংস্কৃতি, লোক সংস্কৃতি, লোকসংগীত, লোককথা এইবিলাক ক্ষেত্ৰত। ডক্টৰ চৌধুৰী, ফাকুৱা বা দৌল উৎসৱ অসম তথা ভাৰতৰ সৰ্বত্ৰ উদযাপন কৰা হয় যদিও বৰপেটাৰ দৌল উৎসৱৰ এটা বিশেষ মহত্ব আছে। আৰু বৰপেটাৰ দৌল উৎসৱক কেন্দ্ৰ কৰি এটা বিশাল সংস্কৃতি গঢ় হৈ উঠিছে। বৰপেটাৰ ফাকুৱা তথা দৌল উৎসৱক কেন্দ্ৰ কৰি তাৰ যিটো সংগীত, তাৰ লোককলা, লোককথা এইবোৰ হৈছে, তাৰ এটা আভাস দিবৰ কাৰণে আপুনি গান গাই, কথা কয়, কি কৰে সেইটো আপোনাৰ ওপৰত এৰিলোঁ। আপুনি তাৰে আৰম্ভ কৰক। দৌল উৎসৱ আমি বৰপেটাৰ থলুৱা ভাষাত কওঁ দেউল। দৌল উৎসৱ আৰম্ভ হোৱাৰ 10 দিনৰ আগত যেতিয়া কামৰূপীয়া ঢুলীয়া আহে, ঢোলৰ শব্দ যেতিয়া শুনো, ঘৰৰ পৰা আমি দৌল মাৰোঁ। কি বুলি? দেউল আহিছে, দেউল আহিছে, দেউল আহিছে, এই বুলি। দেউল আহিছে, দেউল আহিছে, দৌল আহি আছে। গম নোপোৱাকে ফূৰ্তি আৰম্ভ হৈ গৈছে আমাৰ। দেউল শব্দটোৱে যেনেকে অসমীয়া জনজীৱনত বিহু যেনেকুৱা এটা বিশেষ প্ৰভাৱ আছে, বৰপেটা অঞ্চলত দেউল শব্দটোৰে বহুকেইটা ভাৱ প্ৰকাশ কৰে। বহু মানুহৰ সমাগম হ'লে কয় দেউলৰ লোকে লোক। কোনোবা যদি মানুহ আহি গুৱাহাটীৰ ফাঁচী বজাৰ চাই যায়, বহু মানুহ হৈছে, লাইট বহুত জ্বলিছে, সেই মই কথা কৈছোঁ। তেতিয়া ক'ব কি চাবি চাৰিওফালে দেউল হেন, দেউল হেন, চাৰিওফালে লাইটে লাইট, দকনে দকনে দকন। আমাৰ দেউলৰ লগত জড়িত ফাকুৱাৰ গীত বোধ কৰোঁ অসমৰ ভিতৰত বৰপেটাতে একমাত্ৰ বুলি আমি জানো। ফাকুৱাৰ গীতত প্ৰধানতঃ ফাগুনৰ প্ৰকৃতিৰ বৰ্ণনা তথা অনুভৱেই প্ৰধান। তাৰোপৰি মাজে মাজে যিহেতু আমি ধৰ্মকেন্দ্ৰিক সংস্কৃতিৰ মানুহ বৰপেটা সেই অঞ্চলত, মাজে মাজে ভগৱান কৃষ্ণৰ নাম তাত আহে। গুঞ্জৰে মধুকৰে, গুঞ্জৰে মধুকৰে, সুমংগল সুমধুৰ, গুঞ্জৰে মধুকৰে, কোকিলে কুহক তানে মন প্ৰাণ কৰে জোৰ, কোকিলে কুহক তানে মন প্ৰাণ কৰে জোৰ, গুঞ্জৰে মধুকৰে, বসন্তৰ আগমনে ফাগুনৰ সমীৰণে, বসন্তৰ আগমনে বসন্তৰ আগমন ফাগুনৰ সমীৰণে পুলকিত তনু। এই যি দুটা বিষয়বস্তুৰ কথা আমি ক'লো, ইয়াৰ মাজতো আকৌ কিছুমান বেলেগ ধৰণৰ বিষয়বস্তু এটা ভূমিকা মাৰে। একোটা বিশেষ যুগৰ, বিশেষ পৰিৱেশত জনমানসত গভীৰভাৱে ৰেখাপাত কৰা কোনো একোজন ব্যক্তি বিশেষেও জনসংস্কৃতিৰ গভীৰত প্ৰৱেশ কৰে এনেধৰণৰ গীতৰ মাজত। আৰু সেই বিশেষ যুগটোত, বিশেষ বতৰটোক সোঁৱৰাই যায়। এয়া সচেতন জনতাৰ সেই বতৰটোৰ সোঁৱৰণৰ এক যেন গণঘোষণা। এই ফাকুৱাৰ, মই যিটো ফাকুৱা ইয়াৰ পিছত গাম বুলি ভাবিছোঁ, সেইটো শুনিছিলোঁ আমাৰ শৈশৱত।
পিছত গম পাইছিলোঁ এইটো হেনো স্বাধীনতা আন্দোলনৰ সময়ত ভলণ্টিয়াৰে গোৱা গীত। গান্ধী ওলাইছে, মহাত্মা গান্ধী জেলৰ পৰা ওলাইছে। গান্ধী ওলাইছে ও লায়ে গোলমাল লগাইছে, ও লায়ে গোলমাল লগাইছে। ঢাকাটো মন কৰিব লগাইছে, আমাৰ স্বৰাজ পাবাৰ হুকুম হইয়া, অলপ বাংলা হইয়াছে। গান্ধী ওলাইছে, লাখে লাখে ভলন্টার কলিকাতা গিয়াছে, লাখে লাখে ভলন্টার কলিকাতা গিয়াছে। সাগরদে হাঙ্গামা, হাজারে হাজারে পল্টন নমাইছে, আবির রঙে হাজারে হাজারে পল্টন নমাইছে, আমার স্বরাজ পাবার হুকুম হইয়াছে। ইয়াৰ পিছত আহিছো বৰপেটাৰ বিয়াৰ গীতৰ মাজত আমি পোৱা, মই এইবোৰ মন কৰি ভাল পাওঁ কাৰণে আমি পোৱা কিছু মন কৰিবলগীয়া কথা। ইয়াৰ সাধাৰণ নাৰী সমাজক ইমানেই সচেতন সমাজ পৰিৱৰ্তনৰ প্ৰতি, জাতি প্ৰেম ভাষা প্ৰেম ইমানেই গভীৰ যে এনে সূক্ষ্ম জাতীয়তাবাদ থাকে মানে কোনে কয় অসম তথা অসমীয়া মৰিব। আমি শুনো বা মন কৰোঁ আহক এইবাৰ বৰপেটাৰ এটা সময়ৰ নাৰী সমাজত প্ৰচলিত বিয়াৰ গীতৰ কি অংশ। জতা মুইজা মাৰা কলেজতে পঢ়া, পঢ়া নহয় পঢ়া, বাপু তই কি বিষয় কি সাবজেক্ট, বাপু তই কি বিষয় লবি নালো, বাপু তই কি বিষয় লবি নালো, জতা মুইজা এনেকুৱা। আনহাতে জাতিৰ বিপদৰ দিনত নিজৰ সতৰ্কতাৰ পৰিচয় দিয়ে বিয়াৰ গীতটো এনেদৰে। 1960 চনৰ ভাষা আন্দোলনৰ সময়ৰ কথা। অবলা চাবলা প্ৰেমৰে বালা, অসমকে লাগে অসমীয়া ভাষা, কিহৰে কাৰণে ৰঞ্জিতক মাৰ, ৰঞ্জিত বৰপূজাৰী, কিহৰে কাৰণে ৰঞ্জিতক মাৰে, অসমীয়াক দেখোন খেদি খেদি মাৰে। আৰু আপুনি এইখিনিবাৰ গালে নিচুকনি গীত নামৰ এবিধ বস্তু আছে নাই? আছে। সেইবোৰ প্ৰধানতঃ আমি ধৰ্মীয় সংস্কৃতিৰ মানুহতো, যেনে মই এটা এই মুহূৰ্তত মনত পৰিছে, ঘুমতি যায়ৰে ওৰে কানাই, ঘূৰে কানখু, এইটো কিন্তু শুদ্ধ অসমীয়াতে গায়। ঘূৰে কানখুৱা আহে, সকলো শিশুৰ কাণ খাই খাই আখয় তোমাৰ পাখে। সেইটো চিধৰ